মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ এটা নতুন পাঠ আৰম্ভ কৰিব লৈছোঁ। পাঠটো হৈছে তোমালোকৰ কিতাপৰ পঞ্চম পাঠটো, 5 নম্বৰ পাঠটো হৰণ। এতিয়া প্ৰথম কথা হ'ল, আমি ইতিমধ্যে যোগ, বিয়োগ, পূৰণ এইবোৰ কৰিব শিকিছোঁ। এই যোগ, বিয়োগ, পূৰণ আদিৰ দৰে হৰণো হৈছে আন এটা প্ৰক্ৰিয়া। আৰু তোমালোকে হৰণ মানে প্ৰথমতে কি বুজি লোৱা। হৰণ মানে হৈছে তুমি সমানে ভাগ কৰা কাৰ্য। সমানে যেতিয়া আমি ভাগ কৰিম সেইটোৱে আমাক হৰণ বুজায়। তাৰ মানে ধৰা তোমালোকৰ হাতত কিছুমান বস্তু আছে আৰু সেই বস্তুবোৰ তুমি কেইজনমানৰ ভিতৰত সমানে ভাগ কৰি ল'ব খুজিছা। তেতিয়া তোমালোকে গণিতত প্ৰক্ৰিয়া কৰিব লাগিব। সেই প্ৰক্ৰিয়াটো হৈছে হৰণ। মই বৰ্ডত এটা লিখি থৈছোঁ, চোৱাচোন। হৰণ মানে হ'ল সমানকৈ ভগোৱা। মনত ৰাখিব, ভাগ কৰিব লাগিব কিন্তু সমানকৈ। সমানকৈ ভগোৱা মানেই হৈছে হৰণ। অৰ্থাৎ কোনো নিৰ্দিষ্ট সংখ্যক বস্তু সমান সমান থোপত ভাগ কৰা কাৰ্যৰ পৰাই হৰণৰ ধাৰণা। সমান সমান কিছুমান থোপত যে ভাগ কৰিবা, সেই ধাৰণাটোৰ পৰাই আমাৰ হৰণৰ ধাৰণাৰ সৃষ্টি হৈছে। আৰু হৰণৰ কাৰণে আমি এই চিনটো ব্যৱহাৰ কৰোঁ। এনেকৈ বিয়োগৰ এডাল আঁচ দিলোঁ আৰু ওপৰত এটা ফুট আৰু তলত এটা ফুট দিলোঁ। এই চিনটোৱে তোমালোকক হৰণ চিন বুজায়। এতিয়া আমি হৰণ কাৰ্যটো কেনেকৈ কৰিম সেইটো শিকি লওঁ। তাৰমানে ধৰা মই এটা উদাহৰণৰ সৈতে তোমালোকক প্ৰথমে বুজাই দিব চেষ্টা কৰিছোঁ। ধৰা তোমাৰ দেউতাই বজাৰৰ পৰা 8টা পেন কিনি আনিলে, কলম কিনি আনিলে। আৰু তোমালোক দুজনৰ মাজত, ধৰা তুমি আৰু তোমাৰ ভাইটি বা ভণ্টিৰ লগত কলমকেইটা সমানে ভাগ কৰিব খুজিলে। তোমালোকৰ ধৰা দুজন ল'ৰা ছোৱালী, তোমালোকৰ মাজত সমানে ভাগ কৰি দিব খুজিলে। তেতিয়া দেউতাই কি কৰিব, তোমালোকৰ মুঠতে দেউতাই কলম আনিছে ধৰা 8টা। এই 8টা ধৰা 1, 2, 3, 4, 5টা, 6টা, 7টা, 8টা কলম আনিছে দেই। মই কলম মানে তোমাক আঁচ দি বুজাই দিছোঁ আৰু। তো 8টা কলম আনিছে। এতিয়া কেইজনৰ মাজত ভাগ কৰিব খুজিছে? দুজনৰ মাজত। কেনেকৈ ভাগ কৰিব? প্ৰথমতে ধৰা তোমালোকৰ 1 নম্বৰজনক এটা দিলে, 2 নম্বৰজনক এটা দিলে। দেউতাৰ হাতত আৰু কলম ৰখি গ'ল, এই দুটাহে গ'ল, হয়নে? দেউতাই তেতিয়া আৰু এটা দি দিলে, তোমাক আৰু এটা দিলে, তোমাৰ ভাইটি বা ভণ্টিক আৰু এটা দিলে। তেতিয়া তোমালোকৰ আৰু 2টা গ'ল। আকৌ দিলে, ইয়াৰ পৰা এটা দিলে তোমাক, আকৌ এটা দিলে তোমাৰ ভণ্টি বা ভাইটিক। আকৌ তোমাক এটা দিলে, তোমাৰ ভণ্টি বা ভাইটিক এটা দিলে। এনেকৈ দেউতাই ভগাই গ'ল যেতিয়ালৈকে দেউতাৰ হাতত থকা পেনবোৰ শেষ হৈ, কলমবোৰ শেষ হৈ নগ'ল। তেতিয়া তোমালোকে প্ৰতিজনে কেইটাকৈ পালা চোৱাচোন গন্তি কৰি। 1, 2, 3, 4টা আৰু তোমাৰ ভাইটি বা ভণ্টিও পালে 4টা। এই যে আমাৰ সমানে ভাগ কৰিলোঁ, এই কাৰ্যটোক আমি কেনেকৈ বুজাম চোৱা। তোমাৰ দেউতাই আনিছিলে, কলম আনিছিলে কেইটা? 8টা। আৰু তোমালোকে প্ৰত্যেকেই পালা কেইটাকৈ? 4টাকৈ পালা। তাৰমানে এই কাৰ্যটোক আমি বুজাম 8 ভাগ কৰিছোঁ, তাৰমানে হৰণ কৰিছোঁ। 8 কেইজনৰ মাজত ভাগ কৰিছোঁ? দুজনৰ মাজত। 8 হৰণ 2 আৰু কেইটাকে পালোঁ? 4। এইটোক আমি এনেকৈ পঢ়োঁ, 8 হৰণ 2 সমান 4। তাৰমানে 8ক 2ৰে ভাগ কৰোঁতে বা হৰণ কৰোঁতে আমি কেইটাত কিমান পালোঁ? উত্তৰটো 4 পালোঁ, তাৰমানে 4টাকৈ পালোঁ। এতিয়া ধৰা তোমালোকৰ আন এটা কাৰ্যও কৰিব পাৰে। দেউতাই ধৰা এই 8টাই পেন আনিছিলে তোমালোক 4জন বন্ধু বান্ধৱীৰ মাজত ধৰা পেনকেইটা ভাগ কৰি দিব খুজিলে 4জনৰ মাজত। এতিয়া কি কৰিব? এইটো হৈ গ'ল। এতিয়া ইয়াৰ পিছত যদি 4জনৰ মাজত, মই এইটো 1 নম্বৰ কেছ লৈছিলোঁ, 2 নম্বৰত ধৰা মই ল'লোঁ 4জনৰ মাজত ভাগ কৰিব। তেতিয়া দেউতাই কি কৰিব? প্ৰত্যেককে এটা এটাকৈ দি ল'লে 4জনক। ধৰা ক, খ, গ, ঘ তোমালোক 4জন মানুহ দেই। এনেই মই নাম দিছোঁ আৰু দেই। এতিয়া দেউতাৰ 4টা কলম গুচি গ'ল, তাৰমানে এটা, এইটো দেউতাৰ হাতত 2টা নাইকিয়া হ'ল, 3টা নাইকিয়া হ'ল, 4টা নাইকিয়া হৈ গ'ল। তোমাৰ দেউতাৰ হাতত আৰু কলম ৰখি আছিলে, গতিকে দেউতাই কি কৰিলে? ভাবিলে মই আৰু এটা দি দিওঁ। দিলে, এটা দিলে, খক এটা দিলে, গক এটা দিলে, খক এটা দিলে। এইবাৰ দেউতাৰ হাতত 1, 2, 3, 4টা কলমেই নাইকিয়া হৈ গ'ল, হয়নে? এতিয়া প্ৰত্যেকজনে কিমানকৈ পালা? কয়ো পালে 2টা, খয়ো পালে 2টা, গয়ো পালে 2টা আৰু ঘয়ো পালে 2টা। তাৰমানে প্ৰত্যেকেই কেইটাকৈ কলম পালে? 2টাকৈ কলম পালে। এতিয়া এই হৰণ কাৰ্যটো আমি কেনেকৈ বুজাম চোৱা। 8টা কলম আছিলে, ভাগ কৰিলে কেইজনৰ মাজত? 4জনৰ মাজত। গতিকে 8 হৰণ 4। উত্তৰত প্ৰত্যেকেই কেইজনকৈ পালে? 2। গতিকে এইটোক আমি এই ধৰণে বুজাব পাৰোঁ। এনেকুৱাকৈ তোমালোকে তাৰমানে দেখিলা, 8ক 2ৰে হৰণ কৰিলে 4 পালোঁ,
বা 8ক 4ৰে হৰণ কৰোঁতে তুমি 2 পালা এই ধৰণে এনেকৈ কিছুমান থোপত ভাগ বতৰা কৰি বিতৰণ কৰি আমি হৰণ কাৰ্য কৰিব পাৰোঁ কিন্তু তোমাৰ হাতত যদি বস্তু বহুত বেছি হয় তেতিয়া এই কাৰ্যটো অকণমান অসুবিধা হৈ যায় বহুত বেছি হয় আৰু বহুত বেছি জনৰ মাজত ভাগ কৰিব লাগে তেতিয়া আমি এনেকৈ কৰি থাকোঁতে বহুত সময় লাগিব গতিকে আমি কিছুমান আৰু নিয়মো পঢ়িম দেই তোমালোকে নিশ্চয় এই পদ্ধতিটো বুজি পাইছা হ'ব এইবাৰ চোৱা আমি এই হৰণ কাৰ্যটো আমি আৰু এক ধৰণে কৰিব পাৰোঁ সেইটো হৈছে বাৰে বাৰে কৰা বিয়োগ দেই এই হৰণ কাৰ্যটো আমি প্ৰথমতে কৰিলোঁ বিতৰণৰ দ্বাৰা কিন্তু বাৰে বাৰে কৰা বিয়োগৰ পৰাও হা আমি এই হৰণ কাৰ্যটো কৰিব পাৰোঁ মই তোমালোকক এটা উদাহৰণ দিছোঁ চোৱা বাৰে বাৰে কৰা বিয়োগৰ সহায়ত হৰণৰ ধাৰণা দেই আমি কেনেকৈ এতিয়া বাৰে বাৰে বিয়োগ কৰি হৰণ কৰিব পাৰোঁ সেইটো ধাৰণা আমি লওঁ ঠিক আছে এতিয়া চোৱা তোমালোকে 15ক ধৰা 15ৰ পৰা 3 কেইবাৰ বিয়োগ কৰিব পাৰিবা এই প্ৰশ্নটোৰ পৰা আমি এতিয়া হৰণৰ ধাৰণাটো আনিব চেষ্টা কৰিম 15ৰ পৰা 3 কেইবাৰ বিয়োগ কৰিব পাৰি প্ৰথমতে মোৰ হাতত কেইটা বস্তু আছে 15টা বস্তু আছে মই 3 বিয়োগ কৰিব লাগিব হয়নে মই প্ৰথমতে 3টো এবাৰ বিয়োগ কৰিলোঁ এককৰ ঘৰৰ পৰা বিয়োগ কৰিম আৰু তোমালোকে ইতিমধ্যে বিয়োগ জানাই কিমান থাকিব 15ৰ 3 গ'ল 5ৰ 3 গ'ল থাকিল 2 1 তাৰমানে তুমি এইটো বিয়োগ কৰিলা এবাৰ আৰু কেইবাৰ পাৰি চাওঁ যেতিয়ালৈকে আমাৰ হাতত বস্তু থাকি যায় 15 শেষ হৈ নাযায় মই আকৌ এবাৰ 3 বিয়োগ কৰিলোঁ আৰু বিয়োগ কৰিব পাৰিম 12টো বেছি আছে 12ৰ 3 গ'ল কিমান থাকিল 9 এইবাৰ কেই নম্বৰ বাৰ বিয়োগ কৰিলোঁ 2 নম্বৰ বাৰ বিয়োগ কৰিলোঁ 9 আকৌ 3তকৈ বেছি মই আকৌ বিয়োগ কৰোঁ মোৰ হাতত নথকালৈকে দেই এইবাৰ থাকিল 4 তাৰমানে 6 তোমালোকে তাৰমানে এইবাৰ বিয়োগ কৰিলা 3 বাৰ 6ৰ পৰা তুমি আকৌ 3 বিয়োগ কৰা মই কিমান পালোঁ 3 এইবাৰ কেই নম্বৰ বাৰ বিয়োগ কৰিছা 4 নম্বৰ বাৰ বিয়োগ কৰিছা 3ৰ পৰা তুমি আকৌ 3 বিয়োগ কৰিব পাৰা হয় নাই এতিয়া থাকি গ'ল 0 থাকি গ'ল মানে তোমাৰ হাতত আৰু বস্তু নাই 15টা বস্তু আছিল ধৰা তুমি এনেকৈ ভাগ কৰি গৈ আছা দেই যাওঁতে তুমি দেখিছা 3টাকৈ ভাগ কৰোঁতে তোমাৰ হাতত আৰু বস্তু নোহোৱা হৈ গ'ল গতিকে আমি এইটো কেনেকৈ লিখিম 15ৰ পৰা 3 কেইবাৰ বিয়োগ কৰিলোঁ এবাৰ দুবাৰ 3 বাৰ 4 বাৰ 5 বাৰ গতিকে তুমি কি কৰিলা তাৰমানে 15ক 5 বাৰ যেহেতু কৰিলা 3 বিয়োগ কৰিছা 15 হৰণ 3 সমান 5 তাৰমানে তুমি 3টাকৈ যেতিয়া ভাগ কৰিছিলা দি গৈছিলা ধৰা হা বিয়োগ কৰিছা মানে বাদ দি গৈছা থৈ গৈছা যিহেতু 5 বাৰ হ'ল গতিকে 15ক 3ৰে হৰণ কৰিলে থাকিব 5 আৰু এইটোক আমি পঢ়োঁ 15 হৰণ 3 সমান 5 তোমালোকে কথাটো অলপ ধৰিব পাৰিছানে এতিয়া মই যদি আগৰ উদাহৰণটো লওঁ ধৰা তোমালোকক যে মই কৈছিলোঁ 8টা কলম আছিলে কেইবাৰ বিয়োগ কৰিব পাৰিছিলা আমি একে উত্তৰ পাওঁনে নাই চাওঁ এতিয়া হা এতিয়া ধৰা তুমি এনেকৈ কৰিছোঁ 2 নম্বৰত 8ৰ পৰা 2 কেইবাৰ বিয়োগ কৰিব পাৰি দেই এইটোক মই হৰণ কাৰ্যৰে কেনেকৈ কৰিম তোমালোকে এই আগৰ উত্তৰটো পোৱা নে নাই চোৱা মানে গোটেইকেইটা ধৰণৰে কৰিলে তুমি উত্তৰটো একেই পাবা ঠিক আছে বা কিছুমান থোপত ভাগ কৰিছা কেনেকৈ কৰিলোঁ 8ৰ পৰা প্ৰথমতে মই 2 বিয়োগ কৰিলোঁ কিমান থাকিল 6 একবাৰ বিয়োগ কৰিলোঁ আকৌ 2 কৰিব পাৰিম বেছি বিয়োগ 2 বাৰ বিয়োগ কৰিলা থাকিল 4 আকৌ 2 বিয়োগ কৰা 3 নম্বৰ বাৰ বিয়োগ কৰিছা দেই থাকি গ'ল 2 আকৌ কৰিব পাৰিম হয়নে বিয়োগ কৰিলোঁ থাকি গ'ল 0 কেইবাৰ কৰিলা এইটো 4 নম্বৰ বাৰ কৰিলা তাৰমানে তুমি কি কৰিছা 8ক যেতিয়া তুমি 2ৰে হৰণ কৰিছা তেতিয়া কেইবাৰ পালা 4 বাৰ গতিকে 8 হৰণ 2 সমান 4 তোমালোকে আগতেও তেনেকৈ কৰিছিলা বিতৰণৰ দ্বাৰাও হয়নে গতিকে আমি বিতৰণ কৰিও হৰণ কৰিব পাৰোঁ বা বাৰে বাৰে কৰা বিয়োগৰ পৰাও আমি হৰণৰ ধাৰণাটো আনিব পাৰোঁ হ'ব আজি মই তোমালোকক এইখিনিকে কৈছোঁ ইয়াৰ পিছৰবাৰ আমি নেওতাৰ সহায়ত বা পূৰণৰ বিপৰীত হিচাপে কেনেকৈ হৰণ কৰিব পাৰোঁ সেইটো শিকিম থেংক ইউ